নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই আপোনালোকে পৰঠা বাৰু বনাই পাইছেনে? মই আজি পৰঠা বনাবলৈ লৈছোঁ। পৰঠা বনাবৰ কাৰণে মই আটা অলপ লৈ লৈছোঁ আৰু তাতে নিমখ অকণমান দি পেলাই এনেদৰে পানী অলপ দি মঠিয়াই আছোঁ। এনেদৰে জোখমতে পানী দি মঠিয়াই মোৰ হৈ গ'ল। এতিয়া মই আধা ঘণ্টামান ঢাকি থৈ দিম। ঢাকি হৈ যোৱাৰ পিছত মই এতিয়া এইখিনি ৰিফাইন অলপ বাতি এটাত লৈ লৈছোঁ ব্ৰাছ এডালৰ সৈতে। এতিয়া মই চাম আধা ঘণ্টা হৈ গ'ল। এতিয়া পুৰা কোমল হৈ গৈছে লাড়ুটো। মই এতিয়া ধুনীয়াকৈ চুৰি এখনে লৈ পেলাই লাড়ুটো কাটি থাকিম জোখমতে। আপোনালোকে এনেদৰে পৰঠা বনাই পাইছেনে জনাবচোন। এনেদৰে মই কাটি ল'ম আৰু যিখিনি লাড়ু ডাঙৰ হৈ থাকে সেইখিনি মই আকৌ চুৰিখনে দুভাগকৈ কাটিম। মই এনেকৈ কাটি ল'লে লাড়ুবোৰ বনাবলৈ মোৰ সুবিধা হয়। হাতে আকৌ কৰি থকা নহয় আৰু এনেকৈ চুৰিখনে কাটি ল'লোঁ। কাটি লৈ এতিয়া যিখিনি ডাঙৰ হৈ গৈছিলে ডাঙৰখিনি মই আকৌ দুভাগকৈ কাটি ল'ম। এতিয়া সমান চাইজত কাটি ল'ম। এতিয়া দেখিছে নহয়, মই সমান চাইজত কাটি লৈছোঁ। আৰু এতিয়া মই লাড়ুকেইটা বনাই ল'ম। এতিয়া ধুনীয়াকৈ লাড়ুকেইটা বনাই ল'ম। মই বেলনাত লাড়ু বনাই ভাল পাওঁ। হাতে লাড়ু বনাবলৈ মই অলপ দিগদাৰ পাওঁ। সেইটো কাৰণে বেলনাতে মই হেঁচা দি লাড়ুকেইটা এনেদৰে বনাই ল'ম। বনাই লোৱাৰ পিছত মই এতিয়া গোটেইকেইটা লাড়ু মোৰ বনাই হৈ যাব। এনেদৰে মই বনাই লৈছোঁ। বনাই লোৱাৰ পিছত মই এয়া আটাৰ দৰে মাৰি লৈছোঁ। ধুনীয়াকৈ ৰুটিৰ দৰে মই বেলি লৈছোঁ। বেলি লৈ তাত যে ৰিফাইন থৈ দিছিলোঁ সেই ৰিফাইনখিনি তাত এতিয়া অলপ ব্ৰাছডালে লগাই ল'ম। লগাই লৈ মই ওচৰতে ময়দা অলপ লৈ লৈছিলোঁ। সেই ময়দা অকণমান ছটিয়াই দিম। ময়দাটো দিলে মানে আঠাটো ধুনীয়াকৈ লাগি ধৰে। এতিয়া মই ভাজ কৰি নিম। চাওকচোন কেনেদৰে মই ভাজ কৰিছোঁ। ঠিক এনেদৰে ভাজ কৰি লৈ যাম। ভাজ কৰি অলপকৈ হেঁচা দিম। বেছি হেঁচা দিব নালাগে, অলপকৈ হেঁচা দিব লাগে। দি লৈ মই এতিয়া ধুনীয়াকৈ ঘূৰাই আনিম। এতিয়া এনেদৰে ঘূৰাই লৈ লাষ্টত যিকণ থাকিব সেইখিনি মই মাজত সুমুৱাই দিম। সুমুৱাই দি এনেকৈ হেঁচা দি দিম। তেতিয়া ধুনীয়াকৈ আঠাটো লাগি ধৰিব। ময়দা যে দিছিলোঁ ৰিফাইনৰ লগত, সেইটো কাৰণে আঠাটো ধুনীয়াকৈ লাগি ধৰিব। এনেদৰে মই আকৌ এটা ৰুটিখনৰ নিচিনাকৈ বেলি ল'ম। লাড়ুটো ৰুটিখনৰ নিচিনাকৈ বেলি ল'ম। বেলি লৈ আকৌ যেনেদৰে ৰিফাইন দিছিলোঁ লগাই, তেনেদৰে ব্ৰাছডালে ৰিফাইন অকণমান লগাই দিম। লগাই দি ময়দা অকণমান ছটিয়াই দিম। ছটিয়াই দি আগতে যেনেদৰে কৰিছিলোঁ তেনেদৰে আকৌ কৰি যাম। আপোনালোকে এনেদৰে কৰি খাই চাবচোন কেনেকুৱানো পায়। বহুতে জানেই পৰঠা বনাবলৈ, তথাপিতো চবৰে পদ্ধতিবিলাক বেলেগ বেলেগ। মই এনেদৰেই বনাওঁ। আপোনালোকেনো কেনেদৰে বনাই জনাবচোন। এয়া মই এতিয়া বেলি লৈছোঁ। প্ৰথম বেলোতে মই পাতলকৈ বেলি লওঁ। পাতলকৈ বেলিলে ভাজকেইটা দিবলৈ সুবিধা হয়। এতিয়া মই ধুনীয়াকৈ আকৌ আগৰ দৰে ভাজকেইটা দি যাম। এয়া ময়দা ছটিয়াই লৈছোঁ। ময়দা ছটিয়াই লৈ এতিয়া আগৰ দৰে মই এনেদৰে ভাজকেইটা দি ল'ম। আপোনালোকে চাই যাবচোন কেনেদৰে দিছোঁ। আপোনালোকে এনেদৰে পৰঠা বনাই খাই পাইছেনে বাৰু জনাবচোন দেই কমেণ্ট বক্সত। এয়া মোৰ এইটোও হৈ গ'ল। ঠিক এনেদৰে মই গোটেইকেইটাই এনেদৰে লাড়ু বনাই ল'ম। গোটেইকেইটা লাড়ু বনাই মোৰ হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া মই লাহেকৈ এই ৰুটিখনৰ নিচিনাকৈ বেলি ল'ম। দেখিছেনে, বেলোতে ওপৰলৈ অকণমান দাং খাই যায়। সেইকাৰণে লাহে লাহে অলপ বেলিব লাগে। বেছি হেঁচা দিলে দিগদাৰ হয়। অলপ ডাঠকৈ ৰাখিব লাগে যিহেতু আমি পৰঠা বনাম। এতিয়া মই বেলি হৈ যোৱাৰ পিছত তাত মই আকৌ ব্ৰাছডালে ৰিফাইন অকণমান ওপৰত লগাই দিম এটা চাইডে। দেখিছেনে, এখন পৰঠা হৈ গ'ল। ঠিক তেনেদৰে মই গোটেইকেইখন পৰঠা এনেদৰে বেলি ল'ম। ইয়াৰ ৰিফাইন দি মই তেল অকণমান লগাই দিছোঁ। ৰিফাইন তেল লগাই দিছোঁ। আগৰখনৰ গোটেই এইখনো তেনেদৰে বেলি ল'লোঁ। আৰু এটা চাইডে মই গেছত
টাৱাখন পাতি থৈছিলোঁ গৰম হ'বৰ কাৰণে। টাৱাখন প্ৰায় গৰম হ'লেই মই এতিয়া ব্ৰাছডালে ৰিফাইন অলপ তাতে লগাই দিছোঁ লাগি নধৰিবৰ কাৰণে, যিহেতু কেনেবাকৈ লাগি ধৰিবও পাৰে। সেইটো কাৰণে এতিয়া মই ধুনীয়াকৈ চামুচখনে তাত হেঁচা দি পৰঠাখন মই এতিয়া লৰাই থাকিম। এটা চাইডে প্ৰায় সিজি গ'ল, আকৌ এবাৰ মই এনেদৰে হেঁচা দি পেলাই আকৌ এবাৰ লৰাই দিম। লুটিয়াই দিম এতিয়া মই, লুটিয়াই দিলে প্ৰায় পৰঠাখন হৈ যাব। এতিয়া হৈ গৈছে বৰ্তমান। মোৰ পৰঠা এখন পৰঠা হৈ গ'ল, এইখন হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকে এনেদৰে যদি মৰম চেনেহ সদায় দি থাকে তেনেহ'লে মই ভিডিঅ' বনাবলৈ বহুতখিনি সাহস কৰিব পাৰিম। আপোনালোকৰ মৰমতে মই এটাৰ পিছত এটা ভিডিঅ' দিবলৈ প্ৰয়াস কৰি আছোঁ। গতিকেলৈ আপোনালোকে মৰম দি মোক আগুৱাই নিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ। বাই, মোৰ পৰঠা হৈ গ'ল।